নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ আৰু লাভজনক বিষয় লৈ আহিছোঁ। আমি সকলোৱে জানো যে বিজুলী বিল কিমান বৃদ্ধি পাইছে আৰু এই আমাৰ মাহিলী বাজেটত কিমান প্ৰভাৱ পেলায়। কিন্তু চিন্তা নকৰিব, ইয়াৰ এটা সমাধান আছে, সেইটো হৈছে ছাদত ছ'লাৰ ছিষ্টেম স্থাপন কৰা। ছাদত সৌৰ শক্তি প্ৰণালী স্থাপন কৰিলে আপোনাৰ কি কি লাভ হ'ব জানেনে? আহকচোন আলোচনা কৰোঁ। বিজুলী বিলৰ ৰাহি। সৌৰ শক্তি ব্যৱহাৰ কৰিলে আপোনাৰ ট্ৰেডিশ্যনেল বিজুলীৰ ওপৰত নিৰ্ভৰশীলতা কমিব, যাৰ ফলত আপোনাৰ বিজুলীৰ বিল বহু পৰিমাণে কমি যাব। অধিক ঠাইৰ প্ৰয়োজন নাই। ছ'লাৰ আপোনাৰ ঘৰৰ ছাদত স্থাপন কৰিব পাৰি। ইয়াৰ বাবে কোনো অতিৰিক্ত মাটিৰ প্ৰয়োজন নহয়। কম সময়ৰ ভিতৰতে স্থাপন কৰিব পাৰে। এই প্ৰণালী স্থাপন কৰিবলৈ বেছি সময় নালাগে। খুব কম সময়ৰ ভিতৰতে আপুনি ইয়াৰ সুবিধা লাভ কৰিব পাৰে। দীৰ্ঘম্যাদী লাভ আৰু পৰিৱেশৰ সুৰক্ষা। সৌৰ শক্তি ব্যৱহাৰ কৰাটো পৰিৱেশৰ বাবেও ভাল। ই কাৰ্বন ইমিশ্যন কম কৰে আৰু দীৰ্ঘকালৰ বাবে শক্তিৰ এক নিৰাপদ উৎস। এতিয়া কথা হ'ল, এই সৌৰ শক্তি প্ৰণালী স্থাপন কৰিবলৈ টকাৰ প্ৰয়োজন। চিন্তা নকৰিব, এতিয়া আপোনাৰ বেংকৰ পৰা ৰেহাই মূল্যত ছাদৰ সৌৰ শক্তি প্ৰণালী স্থাপনৰ বাবে ঋণ ল'ব পাৰিব। কিমান ঋণ পাব পাৰিব? যদি আপুনি 3 কিলোৱাটলৈকে ছাদত সৌৰ প্ৰণালী স্থাপন কৰিব বিচাৰে, তেন্তে আপুনি সৰ্বাধিক 2 লাখ টকালৈকে ঋণ পাব পাৰে। যদি আপুনি 3 কিলোৱাটতকৈ অধিক আৰু 10 কিলোৱাটলৈকে স্থাপন কৰিব বিচাৰে, তেন্তে আপুনি সৰ্বাধিক 6 লাখ টকালৈকে ঋণ পাব পাৰে। ৰেট অফ ইণ্টাৰেষ্ট বেংক টু বেংক ভেৰি কৰে যদিও ROI বেছি নহয়, 7 to 8%ৰ ভিতৰতে হয়। আপ টু মেক্সিমাম এজ 75 ইয়াৰ্ছলৈকে লোনটো কমপ্লিট কৰিব লাগিব। চৰকাৰী সাহায্য। সৌৰ প্ৰণালী স্থাপনৰ বাবে চৰকাৰেও আপোনাক ৰাজ সাহায্য প্ৰদান কৰিব। 3 কিলোৱাটলৈকে 1 কিলোৱাটৰ বাবে 30,000 টকা, 2 কিলোৱাটৰ বাবে 60,000 টকা আৰু 3 কিলোৱাটৰ বাবে 70,000 টকা। 3 কিলোৱাটতকৈ অধিক আৰু 10 কিলোৱাটলৈকে সৰ্বাধিক 78,000 টকা। এই সাহায্যৰ বাবে আপুনি বেংকৰ জৰিয়তে আবেদন কৰিব আৰু ই আপোনাৰ ঋণ একাউণ্টত জমা হ'ব। মাৰ্জিন কিমান দিব লাগে? 3 কিলোৱাটলৈকে সৌৰ প্ৰণালীৰ বাবে 10 কিলোৱাট, 3 কিলোৱাটতকৈ অধিক আৰু 10 কিলোৱাটলৈকে 20%। আবেদন কেনেকৈ কৰিব? আপুনি জনসমৰ্থ পৰ্টেলৰ জৰিয়তে এই ঋণৰ বাবে আবেদন কৰিব পাৰিব। মই লিংকটো তলত দি দিম। এটা এক্সাম্পল সহ বুজি লোৱা আহক। এটা ঘৰত নৰ্মেলি 3 কিলোৱাটৰ ছ'লাৰ প্লেন লগালে হৈ যায়, যাৰ কষ্ট আহে এৰাউণ্ড 2 লাখ টকা। ধৰি লওক আপুনি ঘৰৰ 3 কিলোৱাটৰ এটা ছ'লাৰ ছিষ্টেম লগোৱাৰ কথা ভাবিছে, যাৰ ভেলু 2,20,000 টকা। মাৰ্জিন হিচাপে 10% আপুনি দিব, মানে 20,000 টকা। আপোনাৰ লোন লাগিব 2 লাখ টকাৰ। লোনটো আপুনি মেক্সিমাম 10 ইয়াৰ্ছৰ কাৰণে ল'ব পাৰিব। যদি মই ইণ্টাৰেষ্ট 7% ধৰোঁ, তেন্তে EMI আহিব 2,322 টকা। আকৌ 78,000 ছাবচিডি আছেই, সেইটো এক্সট্ৰা। চ' এই স্কিমটোত কোনোফালেই লোকচান নাই। এই ঋণৰ বাবে আবেদন কৰিবলৈ আবেদনকাৰী ঘৰটোৰ মালিক হ'ব লাগিব আৰু ছাদৰ ওপৰত সৌৰ পেনেল স্থাপনৰ অধিকাৰ থাকিব লাগিব। MNRE মিনিষ্ট্ৰী অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জিৰ নিয়ম অনুসৰি পৰ্যাপ্ত ছাদত ঠাই থাকিব লাগিব। আবেদনকাৰীৰ বিদ্যুৎ বিল থাকিব লাগিব, যি ঘৰৰ মালিকীস্বত্ব নিশ্চিত কৰে। আবেদনকাৰীৰ বেংকত ছেভিংছ একাউণ্ট থাকিব লাগিব। অধিক তথ্য আৰু অনলাইন এপ্লাই কৰিবৰ কাৰণে এই ছাইটটোত গৈ এপ্লাই কৰি দিব। 2 লাখ টকালৈকে লোনৰ ক্ষেত্ৰত আয়ৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন নাই। ঋণৰ সময়সীমা সৰ্বাধিক 10 বছৰৰ বাবে। বন্ধুসকল, এই আছিল ৰেহাই মূল্যত ছাদত সৌৰ শক্তি প্ৰণালী স্থাপনৰ বাবে ঋণৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ তথ্য। যদি আপুনিও বিজুলী বিল কম কৰিব বিচাৰে আৰু পৰিৱেশৰ সুৰক্ষাত অৰিহণা যোগাব বিচাৰে, তেন্তে এই সুযোগটো হাতত লওক। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী হ'ব। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।